এয়া আমাৰ খুৰা ছোৱালী ভণ্টি আঠমঙলা আহি পালে। আমাৰ খুৰাৰ ধৰ্ম ছোৱালী হয়, কন্যাদান কৰি আহিছে। সেইকাৰণে এওঁলোকৰ ঘৰতে প্ৰথম আঠমঙলা, শুভ আঠমঙলা। আহকচোন আমি খানাৰ যোগাৰ কৰোঁ। কেনেকুৱা হৈছে টেষ্টি? ভাল। কি কি আইটেম? মাংস নে মাছ? এয়া হৈছে খাহী মাংস। এয়া ধুনীয়াকৈ বনাই থৈ দিছে মানুহ দিবলৈ। এয়া মিছা মাছ, মানে বহুত টেষ্টি হৈছে মিছা মাছ খাবলৈ। এয়া ইয়াতে আছে টক, আকৌ ডাঙৰ ডাঙৰ মাছৰ পিচ কাটি থলোঁ। আকৌ ইয়াতে আছে মাছ ফ্ৰাই। ইয়াত আছে জানো কবি, মাছৰ মাথা দি মুড়ি ঘণ্ট। এয়া আকৌ হাঁহৰ মাংস, ছাগলী মাংস আগতে দেখালোঁ। লেচেৰা ভাজি, পটল ভাজি, মাছ ফ্ৰাই, দালি, ধুনীয়া আইটেম। আজিৰ খানাৰ মেইন উদ্দেশ্য হ'ল আমাৰ খুৰী ছোৱালী আঠমঙলা, মানে মোৰ ভণ্টি আঠমঙলা। নাছিলে কিন্তু ওপৰৱালাই দিছে যে ছোৱালী পাই গ'ল। এয়া খোৱা বোৱা হৈ গ'ল। এয়া যাব ওলাইছে এয়া ভণ্টি, এয়া জোঁৱাই, এই জোঁৱাইটো। তেওঁলোকে বলক তেওঁলোকক গাড়ীত উঠাই দি আহোঁ। আহক, তেওঁলোকে ওলাইছে, গাড়ীত খুলি দিওঁ। তেওঁলোক যাব লক্ষীপুৰ তেওঁলোকৰ ঘৰ। আশা কৰোঁ সকলোৱে ভাল হওক, তেওঁলোকৰ যুগ্ম জীৱন সুখময় হৈ উঠক, এই আশাৰে। বাই বাই।